আমি যাব ওলাইছোঁ এতিয়া কাশীজান মন্দিৰ, য'ত জংঘলত আছে বোলে মন্দিৰটো, তাকে চাব ওলাইছোঁ। ব'লা যাওঁ, চাওঁগে কেনেকুৱা। ষ্টাৰ্ট। খাই দে। আমি আহি পালোঁ এতিয়া ফিলবাৰী বাগান। এতিয়া চাওক বাগান, বহুত ডাঙৰ স্পীড ব্ৰেকাৰ। এতিয়া চালক ধুনীয়া বাগান, আৰু ইয়াৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ হ'ব। য'ত আমি গৈ আছোঁ এতিয়া কাশীজান মন্দিৰ। কাশীজান মন্দিৰ অহাৰ লগে লগে দেখিলোঁ মানুহ হ'ব, তাৰ পাছত আমি মন্দিৰ পামগৈ। এটা ঐতিহাসিক মন্দিৰ হয়, মজা লাগে। এয়া চাকি বাতি লৈ ল'লোঁ, মন্দিৰত সোমাই গৈছোঁ এতিয়া। এয়া কাশীজান মন্দিৰ আহি পালোঁ। এয়া শ্ৰীকৃষ্ণ প্ৰতিমূৰ্তি হয়। ভক্তসকলৰ সমাগম চাওক। এয়া ভক্তৰ সমাগম চাওক, কিমান ভিৰ। সোমালোঁ বুদ্ধ, এইফালে আছে এটাৰ ওপৰত আছে বুদ্ধ মন্দিৰ। বুদ্ধ মূৰ্তি হয়। ৰাস্তাই ওলাব কাৰণে সেইকাৰণে অকণমান দেখালোঁ, ৰাস্তাটো বন্ধ ভিৰ, সেইকাৰণে আকৌ অন্য তললৈ গৈ আছোঁ। গোফাৰ ভিতৰত সোমাই গৈছোঁ। এটা বেলেগ এটা মূৰ্তি, ধূপৰ ধোঁৱাৰে গোটেই আৱৰি ধৰিছে, একো মুনিব নোৱাৰি। মানে ফ্লাছ মোবাইলত ফ্লাছ জ্বলাইও মানে ভালদৰে ভিডিঅ' মানুহবিলাক দেখা পোৱা নাযায়। এতিয়া চাওক, একো এটা মুনিব নোৱাৰি। কিবা দেখা পাইছে? ভক্তসকলে যি প্ৰাৰ্থনা সেইকাৰণে কিবা এটা বিচাৰি প্ৰাৰ্থনা কৰিছে। মুনিব নোৱাৰি মানে ধূপৰ পোহৰে গোটেই ধোঁৱা। তাৰ পৰা আহিলোঁ আমি অনিতা মূৰ্তিলৈ। এতিয়া চাওক, ভক্তৰ যি সমাগম, যাবই নোৱাৰি। গণেশ মূৰ্তি আন্ধাৰ হৈ আছে গোফাৰ ভিতৰত। এয়া চাওক ভক্তৰ সমাগম কেনেকুৱা। চাই লওক, বহুত ভক্তৰ সমাগম। এয়া আহি পালোঁ আমি এতিয়া মূৰ্তি। এয়া পাই গ'লোঁ এই আল্লাহ। এয়া চাওক, ইয়াৰ মূৰ্তি আছে। সকলো ধৰণৰ মানুহ আহিব পাৰে, আৰু সকলো ধৰণৰ ভক্তৰ মানুহ বহুত চাকি বাতি জ্বলাইছে। ভক্তসকলৰ যি সমাগম এতিয়াতো ইমানটা মানুহ হোৱা নাই, আৰু অলপ পাছত যেতিয়া এটা বাজিব, দিয়াৰ পাছত আৰু মানুহ বহুত যথেষ্ট হৈ যাব। সেইকাৰণে আহিব। এয়া হ'ল মন্দিৰটো দৃশ্য।
এয়া মন্দিৰ এয়া মন্দিৰ আপোনালোকক বাহিৰৰ ওচৰত দেখাই আছোঁ চাওক কিমান ওখ হয় মন্দিৰটো চাওক মানুহ চাওক বাহিৰৰ ওচৰৰ পৰা ভক্তসকলৰ ভিৰ দেখিছে আপোনালোকে এতিয়া আমি গৈ আছোঁ জংঘলৰ মাজত যি এটা মন্দিৰ আছে পৰশুৰাম মন্দিৰ তালৈ গৈ আছোঁ ভক্তসকলৰ সমাগম চাওক এই লাং পাতি আহিছে শাৰী শাৰী লাইন এয়া আমি কাচিজান জংঘলৰ মাজত সোমাই গৈ আছোঁ চাওক গোটেই ভক্তৰ ভিৰ দীঘল শাৰী জংঘলৰ মাজত থকা মূৰ্তি পৰশুৰাম মূৰ্তি তাকে চাবলৈ গৈ আছোঁ এয়া আমি সোমাই গৈছোঁ পৰশুৰাম মন্দিৰ সকলো ভিৰ কৰা হৈছে বহুত ভিৰ হয় মনিবৰ কাৰণে টান মই জুম কৰি দেখাই দিছোঁ চাওক এইটো হয় পৰশুৰাম মন্দিৰ ভক্তসকলৰ যি সমাগম এতিয়া ৰখি থকা জংঘলৰ মাজত থকা যি মন্দিৰ কথা কৈছিলোঁ এইটো হয় পৰশুৰাম মন্দিৰ হয় পাছফালে চাওক এইফালে চাওক এয়া আমি মন্দিৰৰ পৰা ওলোৱাৰ সময়ত ৰাস্তা দি চাওঁ কিমান ভিৰ মানুহ চাগে ইমান ভিৰ নহয় ৰাস্তা